Thank God. আমাৰ ব্ৰক চোৱা মজা ব্ৰ মজা কি খবৰ সকলোৰে খবৰ ভালে চাগে আজি আপোনালোক আমি দেখাবলৈ লৈ গৈছো এটি ধুনীয়া ঝৰ্ণা গতিকে ভিডিওটো শেষলৈ চাব আৰু আমাৰ সাবস্ক্ৰাইবাৰ ভিউজ বহুত কমি আছে গতিকে যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব লগত আজি আমাৰ ব্ৰ গৈ আছে হাই বন্ধু বান্ধৱীসকল আজি আমি এটি খুব ধুনীয়া ঝৰ্ণা আপোনালোকক দেখাবলৈ গৈ আছো আপোনালোকে ভিডিওটো শেষলৈ চাওক বলক তেন্তে আজি আমাৰ ভিডিওটো শুৰুৱাত দিয়া আজি আমাৰ যাত্ৰা আৰম্ভ কৰিছো পথাৰৰ মাজেদি খুব পানী আছে বুৰসা এই পানীৰ মাজেদি নেউচি আমি যাব লাগিব আজি এই পাহাৰটোলৈ যাব লাগিব বলক গৈ আছো ৰ'দ পৰিছে বহুত লাগিছে গাবোৰ লাগিছে বলক পৰিছে পথাৰ পানীৰ উপচি পৰিছে একদম পানীৰ উভয় নদী চাওক পথাৰটো এটি খাল ইয়াতে চাব গ'লে মাছ নথকা যেন লাগে কিন্তু ইয়াত খুব ডাঙৰ মাছ পোৱা যায় মাগুৰ মাছ কেতিয়াবা বৰালি মাছো পোৱা যায় চেঙেলী মাছ গৰৈ মাছ পুঠি মাছ এইবোৰ বৰ পিছল হৈ আছে বোকা হৈ আছে পিছলিছিলোঁ মই গৈ আছো আৰু এজন বুঢ়া আহিল আমাৰ লগত তেতিয়া নাছিল গৈ আছো টাউন বান্ধ দেখিছে পিছপিনে বহুত টকা পায় এইখন এখন গাঁও বৰবচি গাঁও বুলি কয় সেই গাঁৱৰ মাজেদি গৈ আছোঁ এই গাঁওখন পাৰ হৈ আমি পাম আজি আমাৰ গন্তব্যস্থান ঝৰ্ণাটিলৈ খুব ধুনীয়া ঝৰ্ণা শুনি আহিছোঁ সেইকাৰণে আজি আমি আহিছোঁ আমি নিজেও চাব আহিছোঁ আপোনালোকক দেখাব আহিছোঁ এইবোৰ চাওক গাঁৱলীয়া ৰাস্তা শিল পাৰি থৈ দিছে বোকা হৈছে অলপ গাঁৱলীয়া পৰিৱেশ চাওক এনেকুৱা ধৰণৰ গাঁৱলীয়া ৰাস্তাত এই বৰষুণ পৰি বোকা হৈ আছে বহুত দূৰ আহিলোঁ এতিয়ালৈ 2 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁৱে আৰু যাব লাগিব তেনেকৈ 2 কিলোমিটাৰমান গণৰ মূৰ্তিবোৰ দেখিছে এই গাঁৱৰ যিবোৰ বিশেষ ব্যক্তি সমাজৰ কাৰণে কিবা কৰি থৈ গৈছে সিহঁতৰ মৃত্যুৰ পাছত এনেকৈ বনাই থৈ দিয়ে বুলি আমি শুনি আহিছোঁ সিহঁতৰ গাঁৱৰ মানুহৰ মুখৰ পৰা চাওক অলপ দৌৰি আহিলোঁ ভাগৰ লাগিছে একো নাই বাৰু ভাগৰ লাগিলেও সেই ভাগৰ এনে যাব যদিহে আমি চাম বা আপোনালোকক দেখাবলৈ বিচৰা ঝৰ্ণাটি দেখা পাওঁ বা দেখাবলৈ পাৰোঁ ভাগৰবোৰ নোহোৱা হৈ যাব গতিকে পালোৱে আহি অলপ এতিয়া ওচৰতকৈ ধুনীয়াকৈ দেখাব ট্ৰাই কৰিছোঁ চাই থাকক ফাইনেলি আহি পালো মজা প্লেচ হয় আহিব আপোনালোকে এবাৰ বঢ়িয়া লাগিছে তেতিয়া কৈছিলো নহয় ভাগৰবোৰ এনে যাব সঁচাই 1 গুণ 2 গুণ 3 গুণ 4 গুণ 10 বহুত গুণ ভাগৰ ভাল লাগিছে ভাগৰতকৈ এতিয়া চাওক আমিও চাওঁ আপোনালোকক দেখুৱাম শেষলৈ চাওক এই বহুত বেয়া খবৰ আমাৰ ব্ৰজনৰ ATM কাৰ্ড পৰি গ'ল বোলে বহুত বেয়া হৈছে কথাটো
ঠাইবোৰ বৰ পিছল। ব্ৰ পালানে নাই? ব্ৰ এতিয়া পালানে নাই? পাইছে বোলে, থেংক গড। ভালকৈ উঠি আহা, বৰ পিছল, লাহে লাহে চাওক। আৰু এনেকুৱা যাতে কাৰো নহয়, ATM কাৰ্ড নহয় জানো, सारा पैसा चला जाएगा यार। देखिए देखिए इतना खूबसूरत झरना, देखिए देखिए सामने से देखिए। ओह माय गॉड, पानी कहने कोई पोरियस है। ओह माय गॉड, मैं छूने की कोशिश करता हूँ। वाओ, সৰুৰ পৰা ভাবি আহিছিলোঁ চাম 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 চাম, কিন্তু চোৱাই হোৱা নাছিল। আজি ফাইনেলি চালোঁ, আপোনালোকক দেখুৱাইছোঁ। আহিব গুৱাহাটীৰ পৰা দক্ষিণ ছাইডত, সোণাপুৰ টাউনৰ দক্ষিণ ছাইডত এখন ভিতৰুৱা গাঁও বৰকচি বুলি কয়। সেই ঠাইত আছে ঝৰ্ণাটি, খুব ধুনীয়া। আপোনালোকে আহি খুব এনজয় কৰক, গা ধুওক, নাচক, পাৰ্টি কৰক, পিকনিক কৰক। আহিব। এতিয়া বেছি বৰষুণ পৰা নাই কাৰণে বেছি পৰা নাই, একদম বাৰিষা দিনত আহিব। ইয়াতকৈ বেছি পৰে, একদম শব্দ সোণাপুৰলৈ শুনা যায়। ভাবক, ইয়াৰ পৰা সোণাপুৰ প্ৰায় 6-7 কিলোমিটাৰ, তালৈ শুনা যায়। তেতিয়াহ'লে কিমান পানী পৰিব লাগিব, হয়নে নহয়? ইয়া চাওক, শব্দবোৰ খুব ধুনীয়া, যেন কিবা গান গাই আছে। সঁচাই কবিবোৰে এনেই এই ঝৰ্ণাক লৈ ধুনীয়া ধুনীয়া কবিতা ৰচা নাই। সঁচাই 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 বহুত মুগ্ধময় ঠাই। এইটো দেখুওৱা ট্ৰাই কৰিছোঁ। ধুনীয়া ঠাই কাৰণে আমাৰ ব্ৰ সিহঁতে ফটো উঠি আছে। উঠক, ধুনীয়াকৈ আপলোড দিয়ক, যাতে ছোৱালীবোৰে প্ৰপ'জ কৰে নে কি? পাহাৰত আহি একদম ধ্যান কৰাত মগ্ন, একদম ধ্যান কৰা প'জত একদম ফটো দিছে। একদম ফটোৱে ফটো আমাৰ ব্ৰ উঠি আছে। ব্ৰ ব্ৰ কেনেকুৱা লাগিছে? ব্ৰ ATM কাৰ্ড হেৰা পৰি যাওঁতে কেনেকুৱা লাগিছিলে? বহুত ভয় লাগিছিলে। এতিয়া খুচ ন? থেংক গড। আমাৰ ব্ৰক চোৱা, মজা ব্ৰ, মজা মজা। বেলেগ পৰা দেখাব ট্ৰাই কৰিছোঁ, পৰা দেখাই আছিলোঁ, অলপ ছাইডৰ পৰা দেখুৱাব ট্ৰাই কৰিম। হয় নহয়, আহিছোঁ যেতিয়া চাই যাওঁ, দেখুৱাই যাওঁ সকলোকে, হয়নে? ব'লক দেখুৱাই আছোঁ। বাহ, ইয়াৰ পৰা এই কি বস্তু আছিল খাব দৰে পাইছিলোঁ। বহুত ভয় লগা ঠাইতে, পাহাৰত জানে বহুত ধৰণৰ জীৱ ইয়াতে বাস কৰে। এইটো চাওঁ, ছাইডৰ পৰা দেখুৱাইছোঁ। খুব জ্বৰ আহিছে পানীবোৰ, তাৰপৰা বাপ তই বাচ্চাতকৈ জোৰত বল কৰাৰ দৰে আহিছে পানীখিনি। মোবাইল পৰিবলৈ শেষ আৰু দে। এই চাওক, এইডাল পাইপ এবাৰ পানী লৈ গৈ আছে। ইয়াতে 12 মাহে পানী পৰি থাকে, কিন্তু বাৰিষা কালত বেছি পানী পৰে। খুব ধুনীয়া, গা ধু লাগিছে। গা ধুই যামেই চাগে যোৱা সময়ত। ৰ'বক, মই অলপ ফটো উঠোঁ ময়ো, নে কি? এবাৰ ব্ৰয়ে ফটো উঠিব গৈ আছে, চাই থাকক। বা ব্ৰ, এইটো কি পোষ্ট হয়? মজা মজা। জুবিন দাৰ ষ্টাইল নেকি এইটো? দে মজা মজা।
অঁ একেবাৰে ওচৰলৈ যাম চাওঁ কি হয় বহুত পিছল বোলে দেখাই আছোঁ একেবাৰে ওচৰলৈ নামিয়ে যাওঁ বৰ পানীৰ সোঁত তথাপি ভৰি দিছোঁ চাওক একেবাৰে লাৰিয়ে দিছোঁ চাওক মোবাইল গোটেই ভিজি গৈছে হেৰি তালৈকে যাম আকৌ ৰ'ব বৰ পিছল এইবোৰ পিছললৈ গৈ আছোঁ দিছোঁ পুৰা মোবাইল বুজি গৈছে আহিব আপোনালোকে আহিব নহ'লে জীৱনত বহুত ডাঙৰ বস্তু আমি ইউজ কৰিব দেই যাম চাওঁচোন কি হয় নে কি কোৱা সৰুৱেহে নে কিয়ে নে পাৰ হ'ল লাহে কয় পাৰ হৈছোঁ দেই পাৰ হৈছোঁ এনেকৈ গৈ আছে খুব ধুনীয়া মহাময় ঝৰ্ণাটি গতিকে আহিব নিশ্চয় আহিব যদিহে ঠাইটো চিনি নাপায় মোক কণ্টেক্ট কৰিব আমাৰ ভিডিঅ'টিত কমেণ্ট কৰিব নিশ্চয়কৈ আপোনালোকক আমি লৈ আহিবৰ কাৰণে চেষ্টা কৰিম চেষ্টা মানে কি লৈ আহিম প্ৰমিছ আমি আপোনালোকক দেখাবলৈ ওলাইছোঁ ওপৰৰ পৰা সেই গাঁওখনৰ লোকেশ্যন জুম কৰি দেখাইছোঁ ৰ'ব চাওক খেতি পথাৰ আগতো পাহাৰ আছে পাহাৰ দেখিছে সেই শেষৰ পাহাৰ দেখিছেনে এই যোৰাবাটৰ পাহাৰ ইয়াৰ পৰা ধুনীয়াকৈ দেখা পোৱা যায় যোৰাবাটৰ পাহাৰ হয়নে আহিব তেতিয়াহে মজাত পাব এই ওপৰলৈ যায় ওপৰ গৈছে মই কৈ আছোঁ ওপৰ আছে অলপ টাইম বৰ পিছল ঠাইবোৰ পৰিলে নমৰিব চাগে কিন্তু হাতবোৰ ভাগিব নিশ্চয়কৈ ভাগিব গতিকে আহিলে সাৱধান डर के आगे जीत है कि नहीं दोस्त लोग और से देखिए क्या नजारा है কেনেকৈ গৈ আছে আৰু যেতিয়া খুব বাৰিষা হ'ব ইয়াতকৈ খুব ধুনীয়া হয় এই ঝৰ্ণাটি গতিকে আহিব জুন জুলাই এনেকুৱা মাহত আহিব আৰু উপভোগ কৰক এই প্ৰকৃতিৰ সৌন্দৰ্য কিছু পলকৰ কাৰণে হ'লেও জীৱনৰ দুখবোৰ মচি পেলাওক নে কি কয় আহিব চাওক তেনেকৈ গৈ গৈছে এই তললৈ এতিয়া আমি ঘৰলৈ যাওঁ ভিডিঅ'টো কেনেকুৱা পালে ক'ব জনাব নাপাহৰিব যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ব্ৰ কেনেকুৱা লাগিল আহি আজি বহুত ভাল লাগিল আপোনালোকেও আহিব আৰু আমাৰ চেনেলটোলৈ তুমি কিবা কৈ দিয়া লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক আমাৰ কমেণ্ট কৰিব নাপাহৰিব আমাৰ ছাবস্ক্ৰাইবাৰ বহুত কমি আছে গতিকে যদিহে আমি এনেকুৱা ধৰণৰ আকৌ খুব ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে লৈ অহাটো বিচাৰিছে তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলোকে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কওক শিক্ষা মাগাটো আহিছে হয়নে উপায় নাই তেতিয়াহে আমি আকৌ উৎসাহ পাম ছাবস্ক্ৰাইব কৰিলে মানে তেন্তে আজি আমি আহিছোঁ বাই 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 লাভ ইউ অল